নমস্কাৰ বন্ধুসকল, মই মিমিডিৰ আপোনাৰ মতে ভিডিঅ'টো চেনেলটো আপোনাৰ প্ৰথমতে স্বাগতম জনাইছোঁ। আৰু যেহেতু ফাগুৱাৰ উৎসৱ চলি আছে, হোলী ফেষ্টিভেল, তো আজি আমি আপোনালোকক দেখুৱাম বঙাইগাঁও জিলাৰ অন্তৰ্গত পুৰণি বঙাইগাঁৱত যিটো দৌল উৎসৱ হয় তাৰে দৃশ্য কিছু দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ' প্ৰকাৰে। আৰু তো পঞ্চমী দৌল চলি আছে, ৰাজদৌল আছিলে, ৰাজদৌলটো শেষ হ'ল, তাৰে ভিডিঅ'টো বনোৱা নহ'ল, কিন্তু পঞ্চমী দৌলৰ ভিডিঅ'টো আপোনালোকক আজি মই দেখুৱাম বুলি ভাবিছোঁ মোৰ চেনেলটোৰ জৰিয়তে। তো আপোনালোকক আজি সবিশেষ দেখুৱাম পঞ্চমী দৌলৰ দৃশ্যসমূহ কেনেকৈ উদযাপন কৰা হয়। আৰু ছোৱাৰী বুলি কয় যিটো, এই ছোৱাৰীটো আজি আছে, গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব। আৰু চেনেলটো যদি নতুন হয় আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, কাৰণ সকলোৱে গম পাব লাগে যে পুৰণি বঙাইগাঁৱত এটা এনেকুৱা পূজা হয়, দৌল উৎসৱ, কিমান আনন্দ উল্লাসেৰে পালন কৰা হয় এই উৎসৱটো। তাৰে কিছু দৃশ্য দেখুৱাম আপোনালোকক। গতিকে পোনপ্ৰথমে আপোনালোকক পূজাস্থলীত লগ পাম, তেনেহ'লে বলক ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব। আৰু এয়া আপোনালোকৰ সন্মুখত বঙাইগাঁও জিলাৰ অন্তৰ্গত পুৰণি বঙাইগাঁৱৰ পঞ্চমী দৌলৰ দৃশ্য চাওক। তেনেকুৱা মানুহৰ সমাগম ঘটিছে, খোজ দিবলৈ ঠাইৰ অভাৱ যেন সকলো গাঁৱৰ মানুহখিনিৰ দৰে পঞ্চমী দৌলৰ সৰু সৰু দৃশ্য উপভোগ কৰিবলৈ একগোট হৈছে। আৰু খন্তেক সময়ৰ পিছতে এই পঞ্চমী দৌলৰ আৰম্ভ হ'ব, আৰু গতিকে আপোনালোকে এই সমগ্ৰ দৃশ্যখিনি দেখুৱাবলৈ চেষ্টা কৰিম। তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আপোনালোকে। আৰু এয়া দেখিছে পাতাচাই দলীয় পৰ্ব আৰম্ভ হৈছে, আৰু অকল পাতাচাই নহয়, তাৰ লগত চাউলো ছটি হয়, আৰু এই চাউলসমূহ প্ৰসাদ হিচাপে গ্ৰহণ কৰে। আৰু খন্তেক সময়ৰ পিছতে আমাৰ এই পুৰণি বঙাইগাঁও পঞ্চমী দৌলৰ কুৱেৰী যিটো কয় সেইটো আৰম্ভ হ'ব। আৰু গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব।
আৰু এতিয়া আমি অলপমান আপোনালোকক মেলাৰ কিছু দৃশ্য দেখাবলৈ গৈছোঁ গতিকে আপোনালোকে ভিডিঅ'টো উপভোগ কৰক কৰিব লাগে বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব যদি বেয়া পায় ডিছলাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব নতুন নতুন ভিডিঅ' আপোনালোকৰ লৈ আহি থাকিম আজিলৈ ইমানেই ধন্যবাদ